ইতিমধ্যে আপোনালোকক কোৱা হৈছিল যে মৈদামনী নতুন নামঘৰৰ সাহায্যাৰ্থে যিখন উপহাৰ কুপন খেল অনুষ্ঠিত হ'বলৈ গৈ আছে আৰু আপোনালোকে 21 জানুৱাৰীটো ৰিজাল্ট পাই যাব আৰু তাৰ পদ্ধতি বেলেগ হ'ব তথাপিও আপোনালোকৰ মাজত দুজন ভাগ্যশালী ব্যক্তিক মই দুখন লটাৰী বহি দিম বুলি ভাবিছো আৰু ইতিমধ্যে এখেতলোকে নামসমূহ লিখি আছিলে আৰু কিমান বাকি আছে আৰু লিখিবলৈ আৰু দুজন বাকি আছে এতিয়া বৰ্তমান কাৰ নাম লিখিছা মুস্তাফা আহমেদ আৰু লিখক গগৈ ন ধন্যবাদ এওঁলোকে আপোনালোকৰ আসলতে ভাগ্যৰ যিসমূহ নাম আছিলে 20 নৱেম্বৰৰ পৰা 29 নৱেম্বৰ আৰু ফেচবুকৰ পেজত চাই থকা সকলে যিসকলে লৈছিলে তেওঁলোকে আসলতে নৱেম্বৰ লাষ্টলৈকে দিয়া আছিলে তেওঁলোকৰ ভাগ্য আজিয়ে ওলাব আৰু লাইভটোত দুজন ভাগ্যশালী ব্যক্তিয়ে আসলতে এই দুখন বহি তেওঁলোকক স্পীড পোষ্টৰ থ্ৰুদি পঠাই দিয়াৰ ব্যৱস্থা কৰিব লাগিব আৰু তোমালোকৰ নামটো কৈ দিয়া এবাৰ মোৰ নাম সুমিত্ৰা দান্তি আৰু তোমাৰ নাম তেওঁলোকে আসলতে আপোনালোকৰ যিসমূহ 20 নৱেম্বৰৰ পৰা আসলতে নৱেম্বৰ শেষলৈকে আসলতে যি ভাগ্যশালী ব্যক্তিসকলে আসলতে টিকেটসমূহ সংগ্ৰহ কৰিছিলে তেওঁলোকৰ মাজৰে দুজনে আসলতে এই বহি দুখন পাব ধন্যবাদ মৈদামনী নতুন নামঘৰৰ সাহায্যাৰ্থে যিখন উপহাৰ কুপন খেল অনুষ্ঠিত হ'বলৈ গৈ আছে 21 জানুৱাৰী 2024 চনত আৰু ইতিমধ্যে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আসলতে টিকেটসমূহ লোৱাৰ ষ্টাৰ্ট কৰি আছে আৰু মই যি দুখন বহিৰ কথা কৈছিলো আপোনালোকে বিনামূলীয়াকৈ দিম বুলি ভাবিছিলো কাৰণ 20 নৱেম্বৰৰ পৰা নৱেম্বৰ শেষলৈকে অৰ্থাৎ আপোনালোকক কোৱা হৈছিল যে 20 নৱেম্বৰৰ পৰা 29 নৱেম্বৰৰ ভিতৰত আৰু ফেচবুক ফেমিলি সকলক কোৱা হৈছিল যে নৱেম্বৰ শেষলৈকে যিসকলে 5টা বা 5টাতকৈ বেছি টিকেট সংগ্ৰহ কৰিব তেওঁলোকৰ মাজত আসলে এই দুখন বহি আসলে বিনামূলীয়াকৈ দিম বুলি ভাবিছিলো আৰু যাৰ মূল্য বৰ্তমান এখন বহিত 1100 টকা আনখন বহিত 1100 টকা টোটেল আপোনালোকৰ 2200 টকা আৰু এই দুখন বহি আপোনালোকক মই ক'ব বিচাৰিছো যে এই দুখন বহি যেহেতু যিসকল ব্যক্তিয়ে পাব তেওঁলোকৰ মনত প্ৰশ্ন এটা হৈ আছিল যে এই দুখন বহি 21 জানুৱাৰীত যি গাড়ী খেল হ'ব তাত আসলতে প্ৰযোজ্য হ'ব নাই আৰু আপোনালোকক ক'ব বিচাৰিছো যে এই খেল দুখন যেহেতু অনুষ্ঠিত হ'ব 21 জানুৱাৰী গতিকে এই খেলখনৰ যেটো আপোনাৰ বুক নাম্বাৰে হওক বা আপোনাৰ টিকেটসমূহ এইসমূহ সকলোখিনি প্ৰযোজ্য হ'ব যদি এই টিকেটসমূহটো লাগি যায় তেন্তে আপোনালোকে প্ৰাইজসমূহ পাব আৰু আজি আসলতে মই আপোনালোকৰ আগত এই দুখন বহি ভাগ্য যি আসলে বিজয়ী নিৰ্ণয় কৰিব আৰু দুগৰাকী আপোনালোকৰ ভাগ্যসমূহ আসলতে নিৰ্ণয় হ'ব কোন দুজনে পায় আসলে এই বহি দুখন কাৰণ 1100 আৰু 1100 দুখন 2200 টকা আপোনালোকে মোক WhatsAppৰ জৰিয়তে লৈ ল'ব পাৰিব বা মোক স্পীড পোষ্টৰ থ্ৰুদি আপোনালোকৰ মাজলৈ মই এই বহি দুখন পঠাই দিম আৰু নাম দুটা কৈ ল'ব নয়নমণি বৰা টিংকুমণি বৰা নয়নমণি আৰু টিংকুমণি এখেতলোকে আসলতে আপোনালোকৰ ভাগ্য নিৰ্ণয় কৰিব যি দুজন ভাগ্য বিজয়ী হ'ব আজি যেহেতু আপোনালোকক পুনৰ কৈছো যিসকলে আসলতে অসমবাসী ৰাইজে ইমান দিনে মৈদামনী নতুন নামঘৰৰ বাবে সাহায্য দিছে আৰু লগতে 21 জানুৱাৰী 2024 চনত নিজৰ লগতে ফ্ৰেণ্ডৰ ভাগ্য সলনি কৰিম বুলি ভাবিছে প্ৰথমে সংগ্ৰহ কৰিব লাগিব টিকেট মই বাৰে বাৰে কৈছো আৰু যদি ইতিমধ্যে আপোনালোকে টিকেট সংগ্ৰহ কৰা নাই আৰু আপোনালোকক কৈছো যে যিসকলে অলৰেডি টিকেটো সংগ্ৰহ কৰিছে তেওঁলোকক মাজত ক'ব বিচাৰিছো যে 4 নম্বৰ বহি আৰু 5 নম্বৰ বহি আৰু 3 নম্বৰ বহি আসলতে আপোনালোকৰ মাজলৈ আহি পৰিছে আৰু এই খেলখন হোৱাৰ পাছতে আপোনালোকে ইমিডিয়েট যেটো নাম্বাৰ দিয়া আছে 9101148228 এইটো নাম্বাৰত আপোনালোকে WhatsApp কৰিব পাৰিব কল কৰিব পাৰিব আৰু যাৰ জৰিয়তে আপোনালোকে আপকামিং যেটো 21 জানুৱাৰী 2024 চনত মৈদামনী নতুন নামঘৰৰ সাহায্যাৰ্থে আসলে যিখন খেল অনুষ্ঠিত হ'বলৈ গৈ আছে সেই খেলখনত আসলে নিজৰ ভাগ্য আসলে চাব পাৰিব আৰু সদায় মই এখাৰ কথাই কওঁ যে 1 মিনিটত জীৱন সলনি নহয় কাৰণ 1 মিনিটত লোৱা সিদ্ধান্তই আপোনাৰ জীৱন সলনি কৰি দিব পাৰে কাৰণ আপুনি যদি এটা সিদ্ধান্ত নলয় কাৰণ আপুনি যদি 100 টকাত এটা টিকেট সংগ্ৰহ নকৰে তেন্তে আপুনি কেতিয়াও এই যিখিনি প্ৰাইজ আছে এমজি হেক্টৰ বেলেনো গ্ৰেন আইটেন নিউজ ওয়েগেনাৰ হক এল্টো কেটেন হক যিখিনি প্ৰাইজ আছে এই প্ৰাইজখিনি কেতিয়াও নাপাব আৰু গতিকে মই নয়নমণি আৰু টিংকুমণিক আসলতে আপোনালোকৰ ভাগ্য যিসমূহ ইয়াতে সোমাই আছে যিসকলে আসলে পাৰচেজ কৰিছিলে হেগিনত আৰু তেওঁলোকৰ নামসমূহ লিখা আছে ইতিমধ্যে আপোনালোকক দেখাই দিলো ক্লিপত যিগৰাকী আসলে লিখিছিলে গতিকে আপোনালোকক এতিয়া মই দুগৰাকী এটা টিকেট টানিবলৈ মই অনুৰোধ জনালো প্ৰথম নয়নমণি টানা অলপ জুকাই ল'ব পাৰা নামটো কৈ দিয়া বিক্কি বৰা চিলঘাট
বিকি বৰা কংগ্ৰেচুলেশ্যন চিলঘাটৰ পৰা। আৰু বিকি যেনেদৰে তুমি মোক হোৱাটছআপ কৰিব পাৰা বা কলো কৰিব পাৰা, তুমি হোৱাটছআপতো টিকেটটো লৈ ল'ব পাৰিবা, বুকখনৰ টিকেটখিনি লৈ ল'ব পাৰিবা, লগতে বুক নাম্বাৰটো লৈ ল'ব পাৰিবা। আৰু লগতে তোমালোকক যদি স্পীড পোষ্টৰ থ্ৰুদি লাগে তেন্তে স্পীড পোষ্টৰ থ্ৰুদি পঠাই দিয়াৰ ব্যৱস্থা কৰিম। আৰু নেক্সট আমি ভাগ্য বিজয়ী, কাৰণ দুখনহে খেল খেলোৱা হৈছিলে, কাৰণ এখনটো হৈ গ'ল, কাৰণ কি ক'লা নামটো বিকি বৰা চিলঘাটৰ পৰা। আৰু 2 নম্বৰ বহীখন খেলাবলৈ গৈছো, এতিয়া চাওঁ কোনে পাই আচলতে ভাগ্যত কাৰ আছে। মই টিংকুমণিক অনুৰোধ জনালো। এলবাৰ্ট বৰগোহাঁই। এলবাৰ্ট বৰগোহাঁই কংগ্ৰেচুলেশ্যন। আৰু তুমি মোক হোৱাটছআপ কৰিব পাৰা, আৰু ইতিমধ্যে গম পাইছো, আৰু কংগ্ৰেচুলেশ্যন থাকিলে। আৰু যিসকলে আচলতে এতিয়া ইতিমধ্যে মৈদামনী নতুন নামঘৰৰ সাহায্যাৰ্থে উপহাৰ কুপন খেলৰ টিকেট লোৱা নাই, তোমালোকে অতি সোনকালে টিকেটসমূহ লোৱা, কাৰণ বেছি আৰু টিকেট নাই। গতিকে তোমালোকক কৈছো 4 আৰু 5 আৰু 3 নম্বৰ বহীৰ যিসকলে বিচাৰি আছিলে যে বহী হিচাপত ল'ম বুলি ভাবিছে, তেওঁলোকে ইমিডিয়েট হোৱাটছআপো কৰিব পাৰা, কলো কৰিব পাৰা। কল কৰা নাম্বাৰটো পুনৰ কৈছো 9101148228, এইটো দুটা নাম্বাৰত তোমালোকে কল কৰিব পাৰা। আৰু আজিৰ বিজয়ী দুজন হৈছে চিলঘাটৰ বিকি বৰা আৰু অন্য এজন হৈছে এলবাৰ্ট বৰগোহাঁই। কংগ্ৰেচুলেশ্যন থাকিলে। আৰু তেন্তে আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছো। আৰু যিসকল আচলতে উপস্থিত আছিলে তেওঁলোকৰ লগতো মই আচলতে নামসমূহ আপোনালোকক আগত চিনাকি কৰি দিব বিচাৰিছো। মোৰ নাম মানসী বৰা। মানসী বৰা। মোৰ নাম সুৰভি বৰা। দৰ্শন শইকীয়া, ৰাহুল তেলী, চুমু দুৱৰা শইকীয়া, মৃন্ময়ী নাথ। সকলোলৈকে আচলতে মই ধন্যবাদ জ্ঞাপন কৰিছো। আৰু ইতিমধ্যে আজিৰ যি আচলতে আপোনালোকক কৈছিলো যে মই ভাগ্যটো আপোনালোকক ডাইৰেক্ট ইউটিউবতে দেখাই দিম বা ফেচবুকৰ ফেমিলিৰ মাজত শ্বেয়াৰ কৰি দিম। গতিকে আপোনাৰ ফেচবুকৰ থ্ৰুদি চাই আছে যদি, আৰু যদি ইতিমধ্যে আপোনালোকে 21 জানুৱাৰী 2024 চনত যি মৈদামনী নতুন নামঘৰৰ কাৰণে যি আপোনালোকে টিকেট সংগ্ৰহ কৰা নাই, তেন্তে ইমিডিয়েট টিকেট সংগ্ৰহ কৰিব পাৰে। প্ৰথম কথাটো হৈ গ'ল নিজৰ লগতে আপোনাৰ ফেমিলিৰ ভাগ্য চাব পাৰে। দ্বিতীয় কথাটো আপোনালোক মই সদায় কৈ আছো, নামঘৰৰ কাৰণে এটা সৰু বৰঙণি আগবঢ়াব পাৰে। ধন্যবাদ।